নমস্কাৰ, এই মুহূৰ্তত জনাইছো এক ডাঙৰ খবৰ। গুৱাহাটীত হ'ব সপোনৰ ৰিং ৰোড। ক'ৰ পৰা ক'লৈ কিদৰে হ'ব ৰিং ৰোড, কোন কোন অঞ্চলৰ ৰাইজৰ বাবে হ'ব সুবিধা। ৰাজ্যবাসীৰ বাবে ভাল খবৰ, গুৱাহাটীত হ'ব প্ৰথমটো ৰিং ৰোড। ব্ৰহ্মপুত্ৰৰ ওপৰত হ'ব কুঁৱৰী নাৰেংগী দলং। মধ্য অসমৰ যোগাযোগৰ নতুন দিগন্তৰ সূচনা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ পিছতে উৎফুল্লিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দীৰ্ঘদিনৰ অন্তত বাস্তৱায়িত হ'ল সপোন প্ৰকল্প ৰিং ৰোড। উল্লেখযোগ্য যে ৫,৭২৯ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্প হ'ব সোণাপুৰৰ পৰা আৰম্ভ কৰি জালুকবাৰী হৈ বাইহাটা চাৰিআলিলৈ, বাইহাটা চাৰিআলিৰ পৰা মান্দাকাটা হৈ কুৰুৱা সোণাপুৰলৈ মুঠ ১২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ হ'ব বৃহত্তৰ গুৱাহাটীৰ ৰিং ৰোড। উল্লেখযোগ্য যে ইয়াৰে সোণাপুৰৰ পৰা বাইহাটা চাৰিআলিলৈ হ'ব ৬ লেনযুক্ত পথ। বিপৰীতে বাইহাট চাৰিআলিৰ পৰা মান্দাকাটা হৈ সোণাপুৰলৈ হ'ব ৪ লেনযুক্ত পথ। গুৱাহাটী মহানগৰীৰ চাৰিওকাষেৰে হোৱা এই নতুন পথ ব্যৱস্থাই স্বাভাৱিকতে মধ্য অসমৰ যোগাযোগ ক্ষেত্ৰত বিশেষ মাত্ৰা গ্ৰহণ কৰিব। বিশেষকৈ দৰং মংগলদৈ লোকৰ সৈতে মৰিগাঁও নগাঁও অঞ্চলৰ যোগাযোগ হ'ব অতি সুচল। নামনি অসমৰ সৈতে অতি কম সময়ত যোগাযোগ হ'ব ৰাজধানী দিছপুৰৰ। সমান্তৰালকৈ উজনিৰ ৬ লেনযুক্ত পথেৰে প্ৰৱেশ ঘটিব গুৱাহাটীত। আজিৰ পৰিৱেশত এক প্ৰকাৰৰ সোণাপুৰ বাইহাটা চাৰিআলিৰ মাজত যান জঁট নাথাকিব বুলি অনুমান কৰিব পাৰি। কেন্দ্ৰীয় চৰকাৰৰ এনে সিদ্ধান্তক লৈ স্বাভাৱিকতে উৎফুল্লিত বাইহাটা চাৰিআলিবাসী। উল্লেখযোগ্য যে নাৰেংগী কুঁৱৰীবাসীৰ দীৰ্ঘদিনীয়া দাবী আছিল অঞ্চলটোত এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ, যাৰ জৰিয়তে মহানগৰীৰ সৈতে সুচল হ'ব যোগাযোগ ব্যৱস্থা। পিছে দীৰ্ঘদিনৰ এই সকলোবোৰ দাবী এক প্ৰকাৰ সমাধান কৰিলে মোদী চৰকাৰৰ কেবিনেট সিদ্ধান্তই। ধন্যবাদ।